ছাত্ৰসকল তোমালোকৰ সমাজ বিজ্ঞানৰ 22 নম্বৰ যিটো পাঠ আছে ভাৰতীয় সংবিধান তাৰ আজি এটা বিষয় মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো। এতিয়া প্ৰস্তাৱনা বুলি ক'লে মূলতঃ আমি বুজো যে কোনো এটা বস্তু বা কোনো এখন কিতাপৰ আদি পাঠ যিটো আৰম্ভণি মানে মুখপত্ৰ হিচাপে থাকে। তো ইয়াত কি থাকে গোটেই কিতাপখনত কি বস্তু আছে কি কথাখিনি লিখা আছে তাত সন্নিৱিষ্ট হৈ থাকে। তো ভাৰতৰ সংবিধানখনো তেনেকুৱাই এটা আৰ্হিৰে প্ৰস্তুত কৰা হৈছে যে সংবিধানখনৰ চমু ৰূপটো এই প্ৰস্তাৱনাৰ জৰিয়তে মানে সকলোৰে আগত প্ৰকাশিত কৰা হৈছে। প্ৰস্তাৱনাটো সংবিধানৰ একেবাৰে আদি ভাগতে আছে, আৰম্ভণিতে আছে আৰু একেবাৰে চুটি এইটো, কিন্তু ইয়াত গোটেই সংবিধানখনৰ স্বৰূপটো ইয়াতে ফুটি উঠিছে। যিকেইটা কথা লিখা আছে সেইকেইটা কথাতে গোটেই সংবিধানখনত যিখিনি বস্তু আছে সেই কথাকেইটাতে ওলাই পৰিছে। দ্বিতীয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষখনক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিচৰা হৈছে। তাৰ মানে ইয়াৰ প্ৰত্যেকটো শব্দৰে এটা সুকীয়া বৈশিষ্ট্য আছে। তো মই আটাইকেইটা শব্দৰে অকণমান ডিটেইলছত তোমালোকক কৈছোঁ। সাৰ্বভৌম বুলি ইয়াত যিটো কথা কোৱা হৈছে যে সাৰ্বভৌম মানে দেশ এখনৰ স্বাধীন অৱস্থাটো। স্বাধীন অৱস্থাটো দুই প্ৰকাৰে আমি জাহিৰ কৰিব পাৰোঁ বা উজাগৰ কৰিব পাৰোঁ। এটা হৈ গ'ল ৰাষ্ট্ৰ এখনে নিজৰ আভ্যন্তৰীণ বিষয়সমূহ যেতিয়া নিজে সমাধান কৰিব পাৰে, নিজৰ লগত জড়িত ডিচিশ্যনসমূহ বা সিদ্ধান্তসমূহ নিজে যেতিয়া গ্ৰহণ কৰিব পাৰে, সেয়া হৈ গ'ল আভ্যন্তৰীণ স্বাধীনতা। আৰু এটা আছে বাহ্যিক স্বাধীনতা। তাৰ মানে এইটো বুজাইছে যে ৰাষ্ট্ৰ এখন কোনো বহিঃৰাষ্ট্ৰৰ অধীন নহয়। এই দুটা স্বাধীনতা বা এই স্বাধীনতা থাকিলে সাৰ্বভৌম অৱস্থাটো ৰাষ্ট্ৰ এখনৰ থাকে। ভাৰতীয় সংবিধানে সেই বস্তুটো ভাৰতৰ ক্ষেত্ৰত কৈছে যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। দ্বিতীয়তে কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, সমাজবাদী ৰাষ্ট্ৰ। ইয়াৰ অৰ্থটো এইটোৱে যে ভাৰতবৰ্ষত মানে ভবা হৈছে যে দুই ধনী দুখীয়া সমাজৰ শ্ৰেণী বিভাজন নাথাকিব। ইয়াত শ্ৰেণীহীন সমাজ ব্যৱস্থাৰ কথা কোৱা হৈছে সংবিধানত। আৰু ইয়াত কোৱা হৈছে যে যিটো দেশৰ উৎপাদন ব্যৱস্থা আছে, উৎপাদন ব্যৱস্থাটো চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকিব আৰু উৎপাদনৰ আহিলাসমূহ চৰকাৰৰ হাতত থাকিব। আৰু ইয়াৰ লগে লগে বিতৰণ ব্যৱস্থাটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব। তৃতীয়তে আহিলে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হৈছে। ধৰ্মনিৰপেক্ষ মানে এইটোৱে বুজাইছে যে ৰাষ্ট্ৰখন কোনো প্ৰধান ধৰ্ম বা চৰকাৰে পৃষ্ঠপোষকতা কৰা কোনো ধৰ্ম ইয়াত নাই। ইয়াত সকলো ধৰ্ম সমান আৰু সকলো মানুহে নিজৰ ইচ্ছামতে খেয়ালখুচি মতে ধৰ্ম ৰীতি নীতিসমূহ পালন কৰিব পাৰে। তাৰপিছত ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে। তাৰ মানে এইটোৱে বুজাইছে যে ভাৰতবৰ্ষখনৰ প্ৰত্যেক এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয় আৰু ইয়াত এই দেশৰ জনসাধাৰণে তেওঁলোকে এই নিৰ্বাচনৰ জৰিয়তে নিজৰ মন পচন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰে আৰু সেই প্ৰাৰ্থীয়ে দেশ শাসন কৰে। পৰোক্ষভাৱে জনগণেই দেশ শাসন কৰে বুলি ক'ব পাৰি। গতিকে এই ব্যৱস্থাটোৰ কাৰণে ভাৰতীয় যিটো চৰকাৰ ব্যৱস্থা এইটো গণতান্ত্ৰিক ব্যৱস্থা বুলি কোৱা হৈছে। আৰু ভাৰতবৰ্ষত সংবিধানৰ প্ৰস্তাৱনাতে কোৱা হৈছে এইটো বস্তু যে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক স্বৰূপটো থাকিব, অক্ষুণ্ণ থাকিব। আৰু তাৰপিছত কোৱা হৈছে সৰ্বশেষত যে গণৰাজ্য বুলি কোৱা হৈছে। এনেই সাধাৰণতে গণৰাজ্য বুলি ক'লে আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত বুজিবলগীয়া কথাটো হ'ল যে ভাৰতবৰ্ষৰ যিজন ৰাষ্ট্ৰপ্ৰধান, সেই ৰাষ্ট্ৰপ্ৰধানজনক আমি ৰাষ্ট্ৰপতি বুলি কওঁ। তেওঁ পৰোক্ষভাৱে জনসাধাৰণে তেখেতক নিৰ্বাচিত কৰে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে। আনবোৰ দেশত ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিক হয়, কিন্তু ভাৰতবৰ্ষত জনসাধাৰণে তেওঁক পৰোক্ষভাৱে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিৰ্বাচিত কৰে। গতিকে ভাৰতবৰ্ষৰ গণৰাজ্যৰ যিটো স্বৰূপ এইটোৱে।
গতিকে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত এইকেইটা কথা উল্লেখ কৰা হৈছে। ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। গতিকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ লগত জড়িত প্ৰথম যিটো পাঠ আছিলে, আজি দ্বিতীয় পাঠ যিটো আছিলে, তাত এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। আশা কৰোঁ তোমালোকে মোৰ কথাখিনি অলপ হ'লেও বুজি পাইছা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ কথা আমি আলোচনা কৰি আছিলোঁ। তো আমাৰ দ্বিতীয় পৰ্যায়ত আমি আলোচনা কৰিব বিচাৰিছোঁ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ন্যায় আৰু কিছুমান আদৰ্শৰ কথা কোৱা হৈছে। আমি কোনখিনি ক্ষেত্ৰত ন্যায় আৰু কোনখিনি ক্ষেত্ৰত আদৰ্শৰ কথা কোৱা হৈছে আমি তাকে আলোচনা কৰোঁ। এতিয়া পোনপ্ৰথমে ন্যায় বিষয়ে উল্লেখ কৰিছোঁ যে ভাৰতীয় সংবিধানত কোৱা হৈছে যে ভাৰতীয় জনসাধাৰণক চৰকাৰে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিব। এতিয়া পোনপ্ৰথমে আহোঁ সামাজিক ন্যায়ৰ কথা। সামাজিক ন্যায় মানে জনসাধাৰণক সমাজ এখনত শান্তিৰে সুখ শান্তিৰে বসবাস কৰিব পৰা এটা অৱস্থা সৃষ্টি কৰাৰ কথা কোৱা হৈছে ইয়াত। তাৰ কাৰণে চৰকাৰে যি পাৰে কৰিব লাগিব। তাৰ মানে এইটো বুজাইছে যে সমাজত শ্ৰেণী বিভাজন নাথাকিব, ধনী দুখীয়া নাথাকিব, আৰু যিখিনি নিম্ন খাপৰ মানুহ আছে বা নিম্ন শ্ৰেণীৰ মানুহ আছে তেওঁলোককো চৰকাৰে বিভিন্ন ধৰণৰ সা সুবিধা বা বিভিন্ন ধৰণৰ ব্যৱস্থাৰে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি ঘটাই তেওঁলোকক মানে এটা আনসকলৰ সমপৰ্যায়লৈ আনিবলৈ মানে চৰকাৰৰ ওচৰত চৰকাৰক ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। দ্বিতীয়তে অৰ্থনৈতিক ন্যায়ৰ কথা কোৱা হৈছে ইয়াত। অৰ্থনৈতিক ন্যায় মানে এইটো বুজাইছে যে সমাজত যিটো ধনী দুখীয়াৰ শ্ৰেণী বৈষম্য আছে সেই বৈষম্যটো যাতে নাইকিয়া হয়, সকলোৱে যাতে সমানে শান্তিৰে সমাজত থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰক মানে আহ্বান জনাইছে। এতিয়া ইয়াৰ লগতে আৰু কিছুমান অৰ্থনৈতিক যিটো ব্যক্তিৰ স্বাধীনতা আছে তাৰ লগত জড়িত কিছুমান কথাও ইয়াত সোমাই থাকে। যেনে মানুহ এজনৰ যিখিনি কাম কৰাৰ স্বাধীনতা, তেওঁ সময়মতে বিশ্ৰাম কৰাৰ স্বাধীনতা, তেওঁ যি কাম কৰিছে তাৰ বাবদ উপযুক্ত মজুৰি পোৱাৰ স্বাধীনতা ইত্যাদি বিভিন্ন কথা থাকে। এই বস্তুবোৰো যাতে দেশ এখনত ভালদৰে পৰিচালিত হয় তাৰ কাৰণেও চৰকাৰক ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। তৃতীয়তে ৰাজনৈতিক ন্যায়ৰ কথা কোৱা হৈছে। ৰাজনৈতিক ন্যায় মানে কিছুমান ৰাজনৈতিক স্বাধীনতা যিবোৰ এখন দেশৰ নাগৰিকে দেশত থাকি উপভোগ কৰিব পাৰে। এই ৰাজনৈতিক অধিকাৰ বা স্বাধীনতাসমূহ কি কি আছে বাৰু? যে আমাৰ যিটো ভোট দিয়াৰ স্বাধীনতা, নিজৰ ইচ্ছামতে প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ স্বাধীনতা, তাৰপিছত নিজৰ অভিব্যক্তিবিলাক আনৰ আগত জাহিৰ কৰাৰ স্বাধীনতা, তাৰ লগতে নিজৰ যিকোনো চৰকাৰী পদবী বা চৰকাৰী চাকৰিবিলাকত এপ্লাই বা আবেদন কৰাৰ অধিকাৰ ইত্যাদি বিভিন্ন কিছুমান ভোট দিয়াৰ স্বাধীনতা, নিৰ্বাচিত হোৱাৰ স্বাধীনতা ইত্যাদি কিছুমান ৰাজনৈতিক অধিকাৰ আছে যিবিলাক এখন দেশত মানে জনসাধাৰণে পাব লাগে বা তেনেকুৱা ধৰণৰ সা সুবিধাখিনি জনসাধাৰণক দিব পাৰিব লাগে। এইকেইটা ন্যায়ৰ কথা সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছে। গতিকে তাৰ লগতে আমাৰ কিছুমান আদৰ্শৰ কথা কোৱা হৈছে। এই আদৰ্শকেইটা হৈছে সমতা, স্বাধীনতা, ন্যায় আৰু ভাতৃত্ববোধ। এতিয়া মই ন্যায় অলপ দেৰি আগতে ক'লোঁ যে অৰ্থনৈতিক ন্যায়, ৰাজনৈতিক ন্যায় আৰু সামাজিক ন্যায়, এই তিনিটা ন্যায়ৰ কথা কোৱা হৈছে। মই পুনৰবাৰ আকৌ ক'বলৈ বিচৰা নাই ন্যায়ৰ কথাটো। দ্বিতীয়তে আহিলে সমতাৰ কথাটো। সমতা মানে আইনৰ চকুত সকলো সমান। এই দেশৰ যি আইন ব্যৱস্থা আছে, আইন ব্যৱস্থাৰ ঊৰ্ধত কোনো নহয়। দেশৰ আইনে ধনী দুখীয়া সকলোকে সমান চকুৰে চায় আৰু ইয়াত অস্পৃশ্যতাটো বৰ্জন কৰিবলৈ কোৱা হৈছে। এনে কিছুমান আইনৰ লগত জড়িত মানে বিষয়বস্তু সংবিধানত মানে উল্লেখ কৰা হৈছে।
যে আৰু চৰকাৰ বা যিটো প্ৰশাসন ব্যৱস্থা আইনৰ লগত জড়িত দিশসমূহ ভালদৰে চোৱা চিতা কৰিব লাগিব, যাতে সকলো নাগৰিকৰ মাজত সমতা বৰ্তি থাকে। দ্বিতীয়তে স্বাধীনতা, আমাৰ যিটো ব্যক্তি স্বাধীনতা বা আমাৰ যিটো সামাজিক স্বাধীনতা, সকলো স্বাধীনতাৰ কথা কোৱা হৈছে ইয়াত। স্বাধীনতা এনেকুৱা এটা অৱস্থাত য'ত মানুহে মুক্ত মনেৰে নিজৰ ইচ্ছা অনুযায়ী কাম কাজবিলাক কৰিব পাৰে, এনেকুৱা এটা স্বাধীনতাৰ অৱস্থাৰ কথা কোৱা হৈছে। আৰু সেইটো দেশ এখনত উপলব্ধ কৰাব লাগিব ইয়াৰ জনসাধাৰণক চৰকাৰে বিভিন্ন ব্যৱস্থাৰে। এতিয়া ব্যক্তি এজনে মুক্তভাৱে চিন্তা চৰ্চা কৰিব পৰা অৱস্থা, তেওঁ আনৰ আগত বক্তব্য ৰাখিব পৰা অৱস্থা, তেওঁ মুক্তভাৱে ফুৰা চকা কৰাৰ অৱস্থা, তেওঁ দেশৰ বিভিন্ন প্ৰান্তত ঘৰ বা আৱাসস্থলী সজাৰ কাৰণে যি অধিকাৰ আছে, এনেকুৱা ধৰণৰ অধিকাৰবিলাক যাতে জনসাধাৰণে পায়, তাৰ কাৰণে চৰকাৰক ব্যৱস্থা ল'বলৈ সংবিধানে পৰামৰ্শ দিছে। আৰু শেষত কোৱা হৈছে ভাতৃত্ববোধৰ কথা। ভাতৃত্ববোধ ইজনে সিজনৰ লগত মৰম চেনেহ ইত্যাদিৰে বন্ধুত্বপূৰ্ণ ভাৱ যাতে সমগ্ৰ ভাৰতবাসীৰ মাজত ভৰ্তি থাকে, তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰক কোৱা হৈছে। ভাৰতত বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে লোক বাস কৰে, আৰু এই সকলো শ্ৰেণীৰ লোকৰ মাজত যাতে এটা ভাল ভাৱ বা সদ্ভাৱ থাকে, তাৰ কাৰণে দৰকাৰী ব্যৱস্থাসমূহ চৰকাৰে কৰিব। গতিকে ভাৰতীয় সংবিধানত যিটো প্ৰস্তাৱনা আছে, প্ৰস্তাৱনাত এইকেইটাই বিষয়বস্তু আছিলে যে ন্যায় আৰু আদৰ্শৰ লগত জড়িত কথা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ আগত পুনৰ উপস্থিত হ'ম। ধন্যবাদ।